পঢ়ুৱা দশমীৰ আজি আহি ডিব্ৰুগড় মনমোহন হোটেল পাইছোঁ। মনমোহন হোটেলত গৈ আমি ৰসগোল্লা ল'ম, লালমোহন ল'ম, মিহিদানা ল'ম, অমিতি ল'ম, দৈ আৰু জেলেপি ল'ম। গতিকে মিঠাই লৈ আছোঁ, কি কি মিঠাই লৈছোঁ এখন ধুনীয়া, গতিকে আপোনাৰ চাই থাকিব। রসগোল্লা আর লালমোহন আছে, রসগোল্লা লালমোহন আছে, এটা 50 টাকা দিন আজি দুৰ্গা পূজাৰ দশমীৰ দিনা পুৱাই গৈ ডিব্ৰুগড় মনমোহন মিঠাই আনিলোঁ। এয়া অমিতি মোৰ প্ৰিয়, মিহিদানা, জেলেপি, দৈ, লালমোহন, ৰসগোল্লা। মই প্ৰথমতে এতিয়া দশমীত মিঠাই খাব লাগে। দশমীত মিঠাই খাই মা দুৰ্গাক বিদায় দিলে গোটেই জীৱনটো বছৰটোত মিঠাই হৈ যাওক, মা দুৰ্গাৰ আশীৰ্বাদ লৈ এয়া মই অমিতি খাইছোঁ। ধুনীয়া, বহুত ভাল লাগিছে। মই এটা লালমোহনখন লালমোহন খোৱাৰ আগতে মই জেলেপি এটা খাম। ধুনীয়া লাগিছে। অকণমান মিহিদানা টেষ্ট কৰিম। মছলা আছে। মই এটা ৰসগোল্লা ল'ম। বৰ ধুনীয়া লাগিছে। ইমান ধুনীয়াকৈ বনাইছে। এতিয়া অকণমান দৈ টেষ্ট কৰিম। দৈটো চাওক, ইমান ধুনীয়া দৈ। যদি আপোনালোকে ওচৰত আছে আহি যাওক, আজি দশমীত একেলগে মিঠাই খাম। বহুত ধুনীয়া লাগিছে। গতিকে আপোনালোক মই দেখুৱাই আছোঁ, এইবিলাক চাওক।